মই আপোনালোকক মেইন ফ্ৰেম কম্পিউটাৰ বিষয়ে আজি ক'ব লৈছোঁ মেইন ফ্ৰেম কম্পিউটাৰ এইবিলাকো এটা কম্পিউটাৰ হয় এই কম্পিউটাৰবিলাক সাধাৰণতে ডাঙৰ কাম কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় মই মেইন ফ্ৰেম কম্পিউটাৰ কেনেকৈ এছেম্বল কৰে তাৰ এটা ভিডিঅ' দেখাই আছোঁ আপোনালোকক লগতে কৈ আছোঁ এয়া মেইন ফ্ৰেম কম্পিউটাৰ এটা কেচিং ওপৰৰ পৰা দেখাইছে তলৰ পৰা এছেম্বল কৰি আছে মেইন ফ্ৰেম কম্পিউটাৰটো আৰু মেইন ফ্ৰেম কম্পিউটাৰ উদ্দেশ্য বিশেষ এনেকুৱা ই একেলগতে বহুত টাস্ক কমপ্লিট কৰিব পাৰে যেনেকৈ আমি বেংক চিষ্টেমত এটা বেংকে একে সময়তে বিভিন্ন কাষ্টমাৰৰ সাৰ্ভিস দিবলগীয়া হয় একেলগতে পইচা লোৱা বা পইচা দিয়া পইচা উইথড্ৰ কৰা এই কামখিনি একেলগতে বহুত কাম কৰিবলগীয়া হয় তো এনে ধৰণৰ কামবিলাক কৰোঁতে মেইন ফ্ৰেম কম্পিউটাৰ ব্যৱহাৰ হয় এতিয়া মেইন ফ্ৰেম কম্পিউটাৰত আমি দেখিছোঁ ইয়াত বিভিন্ন পাৰ্টছ লগাই আছে এছেম্বল কৰি আছে এইটো এটা IBMৰ মেইন ফ্ৰেম কম্পিউটাৰ হয় ইয়াত প্ৰচেছৰ লগাইছে SMPS লগাইছে মাদাৰবোৰ্ড লগাইছে RAM লগাইছে আৰু এটা ডিসপ্লে লগাব আৰু ইয়াত যেটো ডিসপ্লে লগোৱা হয় সাধাৰণতে এটো ডিসপ্লে জাস্ট CUI টাইপ এটা অপাৰেটিং সিস্টেম হোৱা হয় ক্যাৰেক্টাৰ ইউজাৰ ইন্টাৰফেসৰ কাৰণ ইয়াত GUI দিলে কিজানি প্ৰসেস কৰোতে কামবিলাক স্লো হৈ যায় হে বুলিয়ে ইয়াত সাধাৰণতে CUI হে কৰা হয় আৰু ইয়াৰ আকাৰত যথেষ্ট ডাঙৰ হয় গডৰেজ আলমাৰী নিচিনা তো ইয়াত এছেম্বল কৰি আছে এটো হৈছে মেইন মেচিনটো এতিয়া প্ৰায় এছেম্বল কৰি হৈ গ'ল ওকে মই পজ কৰি জাস্ট এটা স্ক্ৰীন আপোনালোকক দেখাব বিচাৰিছোঁ জাস্ট ডিসপ্লেটো দেখাইছোঁ এইটো হৈছে ইয়াৰ ডিসপ্লে আৰু এইটো কিবোৰ্ড ইয়াৰ পৰা কিবা কাম কৰিবলগীয়া থাকিলে ইয়াত কাম কৰোৱা হয় আৰু বিশেষ ই সিস্টেমেটিকলি কাম কৰি থাকে অপাৰেট কৰিবৰ কাৰণে জাস্ট এটা এটা ইউজাৰ ইন্টাৰফেস দিয়াই ইয়াতে CUI এটা অপাৰেটিং সিস্টেম সোমাই থাকে ঠিক আছে